নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি মনটো ভাল লাগি আছে আৰু সকলোৰে ভাল লাগি থকা এটা মই খবৰ লৈ আহিছোঁ আপোনালোকলৈ। আৰু সেই খবৰটো হৈছে কি জানেনে? নিৰ্বাচনী আয়োগৰ বিষয়াই জুবিন দাৰ নামটি ভোটাৰ লিষ্টৰ পৰা কৰ্তন নকৰিলে আৰু তাৰ পৰিৱৰ্তে তেওঁ কি ক'লে জানেনে? যে জুবিন সদায় আমাৰ জুবিন হৈ থাকক, তেওঁ অমৰ হৈ থাকক আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। চাওকচোন কিমান মৰমৰ আছিল আমাৰ জুবিন দা সকলোৰ কাৰণে, কিমান ভাল পাইছিল সকলোৱে। কিন্তু কেইজনমান ব্যক্তিয়ে, কেইজনমান লোকে টকাৰ আশাত এটা ইমান সুন্দৰ জীৱন শেষ কৰি পেলালে, নহয়নে বাৰু? যদি সঁচাকৈ নিৰ্বাচনী আয়োগৰ বিষয়াৰ দৰে সকলোৱে ভাবিল হয় যে জুবিন দা আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ, তেওঁক আমি সদায় আমাৰ মাজত ৰাখিব লাগে, তেওঁক সদায় ভালকৈ ৰাখিব লাগে, তেতিয়াহ'লে জুবিন দা আজি আমাৰ মাজত থাকিলে। বেছিকৈ কিয় ভাল লাগিছে চাওকচোন, মানুহজন নাই তথাপিতো মানুহজন নথকাৰ স্বত্তেও আমাৰ হৃদয়ত বা বহু মানুহৰ হৃদয়ত তেওঁ কেনেকৈ অমৰ হৈ আছে, তেওঁ কেনেকৈ মৰম চেনেহৰ মাজত জীয়াই ৰাখিছে, নহয়নে বাৰু? সঁচাকৈ জুবিন দা তুমি অমৰ হয় আৰু তুমি আমাৰ মাজত সদায় থাকিবা আৰু য'তেই আছা ভালে থাকিবা আৰু শান্তিত থাকিবা তুমি। আৰু তোমাক যোনে হত্যা কৰিছে তেওঁলোকে নিশ্চয় শাস্তি পাব আৰু সেয়া মানুহে নিদিলেও ভগৱানে দিব। তুমি সদায় চিৰশান্তিত থাকা।